বজাৰত আপুনি আৰু মই খোৱা নিমখৰ মূল্য 10ৰ পৰা 20 টকা। কিন্তু এইখন অসমতে বিশেষভাৱে প্ৰস্তুত কৰা এবিধ নিমখৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত 30ৰ পৰা 35 হাজাৰ টকা বুলি ক'লে আচৰিত নালাগেনে? পিছে কথাটো সত্য। কিন্তু কেনেকৈ আৰু কি কাৰণত ইমান টকাত বিক্ৰী হয় এই নিমখ? এই সন্দৰ্ভত চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন। 1 কেজি নিমখৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত 30ৰ পৰা 35 হাজাৰ টকা। গোলাঘাট জিলাৰ ভিতৰুৱা অঞ্চলৰ কমাৰবন্ধাৰ বকলাই গাঁৱৰ উদ্যমী যুৱক ভৈৰৱ গগৈয়ে এক বিশেষ পদ্ধতিত প্ৰস্তুত কৰিছে এই নিমখ। কেঁচা বাঁহৰ চুঙাত উপৰ্যুপৰি 9-12তকৈও অধিকবাৰ জুইত পুৰি প্ৰস্তুত কৰা হয় এই বেম্বো চল্ট। গোলাঘাটৰ ভৈৰৱ গগৈয়ে নিজ বাসগৃহত চৌহদত স্থাপন কৰা উদ্যোগত প্ৰস্তুত কৰি আহিছে ঔষধি গুণসম্পন্ন এই বেম্বো চল্ট। নিমখ খোৱাত বাধা আৰোপ কৰা ৰোগীয়েও বাঁহৰ চুঙাত পোৰা এই নিমখ ব্যৱহাৰ কৰিব পাৰে বুলি উল্লেখ কৰে ভৈৰৱ গগৈয়ে। দেশীয় বজাৰত 30ৰ পৰা 35 হাজাৰ টকাত মূল্যত এই নিমখবিধৰ চাহিদা আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াতকৈও অধিক বুলি ভৈৰৱ গগৈয়ে উল্লেখ কৰে। তেওঁ কয় যে এইদৰে নিমখ উৎপাদিত কৰি যথেষ্ট লাভান্বিত হৈছে আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। 50 কেজি নিমখৰ বাঁহৰ চুঙাত 9 বাৰ পোৰাৰ পিছত প্ৰায় 2 কেজিমানহে হোৱাৰ লগতে এই নিমখ বিভিন্ন ৰোগৰ উপকাৰী বুলিও তেওঁ জনায়। নিজৰ লগতে কেইবাগৰাকীও থলুৱা লোকৰ প্ৰত্যক্ষ কৰ্মসংস্থাপনৰ বাট মুকলি কৰাৰ লগতে বাঁহ আদিৰ যোগানেৰেও পৰোক্ষ সংস্থাপনৰ পথ মুকলি কৰিছে। উদ্যোগী যুৱক ভৈৰৱ গগৈয়ে প্ৰায় 2 বছৰ ধৰি এনেধৰণে নিমখ প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে। যুৱকজনে প্ৰস্তুত কৰা এই নিমখ মহাৰাষ্ট্ৰৰ এটা টিমে মাৰ্কেটিং কৰাৰ কথা উল্লেখ কৰে। এগৰাকী অসমীয়া যুৱকৰ এই প্ৰচেষ্টা নৱপ্ৰজন্মক ব্যৱসায়িক ক্ষেত্ৰত নিশ্চয় উৎসাহিত কৰিব। ভৈৰৱ গগৈৰ এই সন্দৰ্ভত ভাষ্য শুনোৱা হওক। হয় বেম্বো সল্ট এনেকুৱা এটা বস্তু যিটো আমাৰ অসমত আমি এইটো ভাল স্কোপ এটা আছে। বিশেষকৈ মই যিহেতু আপোনালোকে জানেই যে মই বনৌষধিৰ লগত অকণমান জড়িত। তেতিয়া মই বিভিন্ন ৰোগীসকলে নিমখ খাব নোৱাৰে, বিভিন্ন কণ্ডিশ্যনত ধৰি লওক বিভিন্ন ৰোগৰ কাৰণে ট্ৰান্সপ্লাণ্ট, কিবা লিভাৰ ট্ৰান্সপ্লাণ্ট হওক, কিডনি ট্ৰান্সপ্লাণ্ট, তেওঁলোকে নিমখ খাব নোৱাৰে, বিভিন্ন ৰোগত নিমখ খাব নোৱাৰে। তেতিয়া ধৰি লওক মই অকণমান চাৰ্চ কৰিলোঁ, গুগলত চাৰ্চ কৰি বাহিৰত দেখিলোঁ যে কোৰিয়ান এনচিয়েণ্ট 1000 বছৰ আগতেই এই বস্তুটো আৱিষ্কাৰ কৰিছে তেওঁলোকে। মংসকল আৰু ডক্টৰ মিলি পানি এটা ঔষধ হিচাপে নিমখটো প্ৰস্তুত কৰিছিলে, যিটো তেওঁলোকে 9 বাৰ পুৰিছিলে। এটা বাঁহৰ চুঙাত ভৰাই 9 বাৰ পুৰিছিলে। তেতিয়া চালোঁ যে বাঁহৰ চুঙাটো আমাৰ গাঁৱে গাঁৱে এভেইলেবল, ঘৰে ঘৰে বাঁহ পায়, সেইটো আমি নকৰোঁ কিয়? সেইধৰণে ঠিক তেনেদৰে আমি ধৰি লওক আমি তেনেকৈ প্ৰস্তুত কৰিবলৈ ল'লোঁ। বিভিন্ন সামাজিক মাধ্যমত আমি তাৰ চাৰ্চ কৰিলোঁ, বিভিন্ন লোকক তেনেকৈ আমি মানে গৱেষণাগাৰক আমি সুধিলোঁ কথাখিনি। তাৰপিছত আমি এইটো হেৰি কৰি প্ৰডাকশ্যনত লাগিলোঁ। এইখিনি বহুত ভাল ৰিজাল্ট পাইছোঁ। কামটো আমি লাষ্ট 2 yearsৰ পৰা এইখিনি কৰি আছোঁ। আমাৰতো চাওক, বিশেষকৈ আমাৰ অসমত বিভিন্ন ৰোগীসকলেও লৈ আছে। বাহিৰত ইয়াৰ চাহিদাটো বহুত বেছি, বাহিৰত ইয়াৰ দামটো মূল্যটোও বহুত বেছি। নেচাৰেলি আপোনালোকে এতিয়া ধৰি লওক এমাজনত আপুনি পাব যে 100 গ্ৰাম 2500 টকা, মানে কিলো 25,000 টকা। আমাৰ ইণ্ডিয়ান মাৰ্কেটতে হৈছে। বাহিৰত 1 কেজি নিমখৰ দাম 30,000ৰ পৰা এতিয়াতো আপুনি হায়েষ্ট বেম্বো চল্ট 9X হায়েষ্টটো মাৰি দিলে দেখিব যে 82,000 পাৰ কিলো হায়েষ্ট ৰেটটো পাইছে। কিন্তু আমি ইমান পাবলৈ সক্ষম হোৱা নাই, যিহেতু আপোনাৰ ধৰি লওক প্ৰায় আমি ধৰি লওক 50 কেজি নিমখ এটাৰ পৰা 1.5 কেজি 2 কেজিমান ওলাইগৈ লাষ্টত ফাইনেল প্ৰডাক্টটো 50 কেজিৰ পৰা। সময় লাগে ধৰি লওক চাওক, 9 বাৰ পুৰা মানে 9 দিনটো গ্ৰেজুৱেলি 9 দিনটো লাগিবই, গ্ৰেজুৱেলিটো 9 দিন লাগিবই। তাৰ মাজতে আমি পুৰি পিনি এদিনটো ৰাখিব লাগে। ঠিক তেনেদৰে ধৰি লওক এইখিনি কৰা হয়। সেইদৰে ধৰি লওক আমি ধৰি লওক এতিয়া ইণ্টাৰনেশ্যনেল যোনটো যাব লাগে, ইণ্টাৰনেশ্যনেল আমাৰ কিছুমান ব্ৰকাৰ আছে, তেওঁলোকক আমি দিওঁ। তেওঁলোকে ধৰি লওক এইখিনি বাকী ফৰ্মেলিটি তেওঁলোকে কৰি আছে। আমি এতিয়া ডাইৰেক্টলি পোৱা নাই ইণ্টাৰনেশ্যনেল মাৰ্কেটটো, আমি এতিয়া অলপ ইনডাইৰেক্ট হৈ আছোঁ। তেওঁলোকে বাকী ফৰ্মেলিটি তেওঁলোকে কৰি পিনি বাহিৰত দি আছে। এইখিনি আমাৰ ফুড ছেফটিৰ লাইচেঞ্চৰ ফুড ছেফটি আমাৰ হেৰি লোৱা আছে। এইটোৰ পৰা ধৰি লওক চাওক, আমাৰ ভাৰতৰ মাৰ্কেটটো অসমৰ লগতে ভাৰতৰ মাৰ্কেটটো এতিয়া বিশেষভাৱে ৰাইজে জানিছে। তাৰ ওপৰত এতিয়া ধৰি লওক আমাৰ যিহেতু বাহিৰত যায়, বাহিৰত আমি এটা ব্ৰকাৰেজ চাৰ্জো আহি যায়। ইণ্টাৰনেশ্যনেল যিখিনি হয় সেইখিনি অকণমান ভাল লাগে কৰি পিনি। আপোনালোকে চালেই গম পাইছে। আৰু আমাৰ ইয়াত
প্ৰায় 8-10 মানুহ লাগিয়ে থাকে এনি টাইম আৰু মানে ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি বহুত মানুহ জড়িত হৈ আছে যেনেকৈ ধৰি লওক এখন আমাৰ ইয়াত বাঁহৰ চাহিদা নাই কমি গৈছে সেই বাঁহটো আমি ল'বলৈ সক্ষম হৈছোঁ বিভিন্ন গাঁৱত ধৰি লওক বাঁহ গছ উঠাই দিছে বাঁহৰ চাহিদা কমি গৈছে কাৰণে বাঁহ গছ উঠাইছে সেই বাঁহখিনি আমি ল'বলৈ সক্ষম হৈছোঁ বাঁহ আনিছোঁ সেই বাঁহ কটা মানুহজন এংগেজ হৈছে বাঁহৰ যোনে খেতিয়ক সেইজনৰ বাঁহটো লৈছোঁ সেইজন ইনডাইৰেক্টলিটো চব জড়িত হৈ গৈছে এই প্ৰচেছটোত বাঁহটো আনি কাটিবলৈ মানুহ লাগে নিমখটো ভৰাবলৈ মানুহ লাগে পুৰিবলৈ মানুহ লাগে আৰু পুৰিবলৈ খৰি লাগে সেই খৰিখিনিটো বাহিৰৰ পৰা আহিছে বিভিন্ন ধৰণৰ মানুহ বিভিন্ন হেৰিভাগে জড়িত হৈ আছে আমাৰ লগত ডাইৰেক্টলি ইনডাইৰেক্টলি বহুত মানুহ এটা আমাৰ লগত এই কৰ্মটোৰ লগত জড়িত কৰিব পাৰে আমাৰ সেইটো ভাল লাগিছে অসমততো আমি বৰ্তমানলৈকে দেখা নাই নৰ্থ ইষ্টতো কৰা নাই কিন্তু ৱেষ্ট বেংগল হওক হাৰিয়ানা দুটামান পাৰ্টিয়ে তেনেকৈ কৰি আছে এতিয়া বৰ্তমান তেওঁলোকো আমি এইখিনি মই কোৱা কথাখিনি আপোনালোকে গুগল কৰিলেই পাব এইখিনি বেলেগত হোৱা নাই অকল ভাৰতৰ 2-3 জেগাতে হৈ আছে ভাৰতবৰ্ষতো এই কামটো 2-3 জেগাতে হৈ আছে হয় হায়দৰাবাদত হৈছে ৱেষ্ট বেংগলতো ইমান হেৰি কৰা নাই তেওঁলোকে বেংগলোৰ হওক হায়দৰাবাদ বেংগলোৰ আৰু আমি অসমত নামকৰণ আমাৰ বেম্বো সল্ট বুলি আছে 9X হয় 9X মানে এইটো 9 বাৰ পুৰা হয় বেম্বো সল্ট আমাৰ গগৈ ফাৰ্মছ বুলি আমাৰ ফাৰ্মছখনৰ নাম আছে গগৈ ফাৰ্মছৰ আপোনাৰ বেম্বো সল্ট সাবাছ স্নেক গ্ৰাছ যেটো আপোনাৰ মালয়েছিয়াৰ হয় অৰিজিনেলি মালয়েছিয়াৰ হয় যেটো আমি ইয়াতে মই মোৰ দেউতাৰ কাৰণে দৰকাৰ হওঁতে আনিছিলোঁ দেউতাৰ মোৰ কেঞ্চাৰ ৰোগ হৈছিলে মই খুৱাই পিনি বহুখিনি আৰোগ্য পাইছিলোঁ দেউতাই পাইছিলে লগতে তাৰ পিছত কি হৈ গ'ল মই অলপ তাৰ বিষয়ে বিশেষ জানিবলগীয়া হ'ল যেহেতু ৰাইজে গম পালে যে মোৰ ঘৰত আছে গছজোপা থকাৰ কাৰণে মই অলপ বিতংভাৱে তাৰ জানিবৰ কাৰণে অকণমান মালয়েছিয়া যাবলগীয়া হ'ল গোটেইখিনি ট্ৰেইনিং টাইপ এটা লৈ পিনি এতিয়া ৰাইজক দিবলৈ লৈছোঁ যেটো সাবাছ স্নেক গ্ৰাছটোৱে আপোনাৰ সাধাৰণ বডি ডিটক্সৰ পৰা আপ টু কেঞ্চাৰ পেচেণ্টলৈকে খাব পাৰে আপোনাৰ চুগাৰ হওক প্ৰেছাৰ হওক কলেষ্ট্ৰল কিডনি প্ৰব্লেম লিভাৰ প্ৰব্লেম যিমান মানে আমাৰ বডিটো কমপ্লিটলি ডিটক্স কৰে বডিটো ডিটক্স কৰে সেইটো কাৰণে এইটো সাবাছ স্নেক গ্ৰাছ ল'ব পাৰে লগতে আমি দিওঁ মৰিংগা পাউডাৰ যেটো আমাৰ গাঁৱত আমাৰ অসমত একদম ৰেডিলি এভেইলেবল বস্তু এটা মৰিংগাটো এইটো সজিনা পাতৰ গুৰি হয় এই বস্তুটো ল'লে কি হয় এই বস্তুটো আমাৰ ধৰি লওক কেলছিয়াম পায় গাখীৰতকৈ 17 গুণ বেছি কেলছিয়াম এই মৰিংগা পাতটোত পায় আৰু এইটো বিশেষকৈ আমি আপোনালোকৰ চেনেলৰ মাধ্যমে আকৌ সকলো ৰাইজক এটা মহিলাসকলক বিশেষকৈ এটা অনুৰোধ জনাব খুজিছোঁ যে আপোনালোকে মৰিংগা সজিনা পাতটো খাবলৈ লওক সপ্তাহে মিনিমাম 2 দিনকৈ খাবলৈ লওক ইয়াত যথেষ্ট পৰিমাণৰ কেলছিয়াম পায় মহিলাসকলক বিশেষকৈ দৰকাৰ হয় আপোনাৰ আমাৰ মাহেকীয়াত যিখিনি 4% কেলছিয়াম লছ হয় তাৰ কাৰণে তেওঁলোকে যদি এই কেলছিয়ামটো ফুলফিলৰ কাৰণে একো যদি ষ্টেপ নলয় ফাৰ্ডাৰ আফটাৰ 40-45 বছৰ তেওঁলোকৰ জইণ্ট পেইনখিনি আৰম্ভ হৈ যায় ইয়াত কেলছিয়াম পায় গাখীৰতকৈ 17 টাইমছ মোৰ কেলছিয়াম পায় আপোনাৰ আইৰণ পায় পালেং শাকতকৈ 25 গুণ বেছি আমি জানো যে আইৰণ সবতকৈ বেছি কচুতকৈ বেছি পায় পালেং শাকতকৈ 25 গুণ বেছি আইৰণ এই মৰিংগা পাউডাৰটোত পায় আপুনি ধৰি লওক এই মৰিংগা পাউডাৰটোৰ বিষয়ে জানিবলৈ ধৰি লওক আমি চাব এমৱে হওক বিভিন্ন মাল্টিনেশ্যনেল কোম্পানী মানুহ আহি পানি আমাৰ ঘৰে ঘৰে দিয়েহি মৰিংগা কেপচুল বুলি চবে দিয়েহি কিন্তু মৰিংগাটো যে সজিনা পাতৰ গুৰি হয় কোনো বুজাই নিদিয়ে আমি সেইটো কাৰণে আমি কৰি দিছোঁ মৰিংগাটো বেলেগ একো নহয় সজিনা পাতৰ গুৰি হয় কেনেকৈ আপোনালোকে কিবা যদি জানিবলৈ থাকে মোক ফোন কৰিলে কণ্টেক্ট কৰিলে মই আপোনালোকৰ নিজৰ ঘৰতে প্ৰডাকশ্যন কৰিব পাৰিব সেইটো আমি জনাই দিওঁ নিউজ ডেস্ক ৰিপৰ্ট দৃষ্টিকোণ